নমস্কাৰ এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো কা আন্দোলনৰ কাৰাবন্দী বিটু সোণোৱালৰ দেহত কৰোনা ভাইৰাছৰ পজিটিভ ধৰা পৰাৰ পিছতেই আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে তিনিচুকীয়াৰ মাকুম অশোকনগৰৰ বিটু সোণোৱালৰ বাসগৃহত। আমি জনাই আছো যে কা আন্দোলনৰ আন্দোলনকাৰী কাৰাবন্দী বিটু সোণোৱালৰ দেহত কৰোনা ভাইৰাছৰ পজিটিভ ধৰা পৰাৰ পিছতেই তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে তিনিচুকীয়া জিলাৰ মাকুম অশোকনগৰৰ বিটু সোণোৱালৰ বাসগৃহত। আৰু বিটু সোণোৱালক উন্নত চিকিৎসাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে পিতৃ মাতৃৰ লগতে বিটু সোণোৱালৰ ভগ্নীয়ে। পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া সকলোৱে এতিয়া আৱেগিক হৈ পৰাৰ পৰিলক্ষিত হৈছে। সকলোৱে মাথো এটাই অনুৰোধ, বিটু সোণোৱালৰ লগতে অন্যান্য কাৰাবন্দীসকলক শীঘ্ৰেই উন্নত চিকিৎসা প্ৰদান কৰি সুশৰীৰে ঘৰলৈ উভতাই পঠিয়াওক। আমি জনাই আছো যে কা আন্দোলনৰ আন্দোলনকাৰী বিটু সোণোৱালৰ দেহত কৰোনা পজিটিভ ধৰা পৰাৰ পিছতেই তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে তিনিচুকীয়াৰ মাকুম অশোকনগৰৰ বিটু সোণোৱালৰ বাসগৃহত। আৰু উন্নত চিকিৎসাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে পিতৃ মাতৃৰ লগতে ভগ্নীয়ে। আৰু পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া সকলোৱে এতিয়া আৱেগিক হৈ পৰাৰ পৰিলক্ষিত হৈছে। সকলোৱে মাথো এটাই অনুৰোধ জনাইছে, বিটু সোণোৱালৰ লগতে অন্যান্য কাৰাবন্দীসকলক শীঘ্ৰেই উন্নত চিকিৎসা প্ৰদান কৰি সুশৰীৰে ঘৰলৈ উভতাই পঠাওক। আজি পুৱাৰে পৰা যেতিয়া এই সংবাদ মাধ্যমৰ বা লগৰ সংগঠনৰ ল'ৰাবিলাকক ফোন কৰি আমাক জনালে, তেতিয়াৰ পৰা আমাৰ ঘৰখন বেছি আতংকময় পৰিৱেশ হৈ পৰিছে। আৰু বিশেষকৈ মাক ভনীয়েক আৱেগিক হৈ পৰিছে। আৰু সিহঁতক মই নিজৰে পৰি গৈছোঁ আৰু সিহঁতক মই বুজাবলৈ মোৰ ভাষা নাইকিয়া হৈছে। তথাপিতো তাৰ মাজতেই যিয়ে হওক, এতিয়া বিটু আৰু তাৰ লগৰ আটাইকেইজনক মই আৰোগ্য কামনা কৰিছোঁ। আৰু অলপ আগতে আমি দেখিছোঁ চেনেলত, টিভিত দেখা পাইছোঁ, বিটুহাতে কালি ৰাতিৰ পৰা বোলে ইখন হস্পিটেলৰ পৰা সিখন হস্পিটেলত ঘূৰি ফুৰিছে, ছিট পোৱা নাই, কিবা পোৱা নাই। তো এতিয়া অলপ আগতে দেখিলোঁ বিটুৱে কোনোবা এখন হস্পিটেলৰ ছাদত উঠি পিনে তাৰ নিজৰ জীৱনৰ কাৰণে, নিজৰ বেমাৰৰ কাৰণে হুলস্থুল কৰি আছে যে সিহঁতক এনেকৈ সুবিধা দিয়া নাই। গতিকে এইবিলাক হ'ব নালাগে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এটা যোগাত্মক দিশেৰে চিন্তা কৰি নিজে এটা ব্যৱস্থা লওক কেনেধৰণে কৰিব লাগে। কাৰণ আমি অসমৰে নাগৰিক, আৰু গতিকে আমাক সকলোকে সমানে চাব লাগে। এতিয়া আৰু কোনো ৰাজনীতি বা কিবা এটা লৈ আপোনালোকে এনেকুৱা খেল খেলিব নালাগে। মুঠতে ল'ৰাকেইজন যেনেধৰণে ঘৰৰ পৰা ওলাই গৈছে, তেনেধৰণে যি সুস্থ মনে যেনেকৈ গৈছে, তেনেকৈ সুস্থ মনে ঘৰত আহি আমাক ঘৰত অহাৰ ব্যৱস্থা কৰিব লাগে। আৰু অতি সোনকালে সিহঁতক এই কৰোনা আতংকময় সময়ত সকলোবিলাক বাদ দি সিহঁতক অতি সোনকালে কাৰাগাৰৰ পৰা মুক্তি কৰিব লাগে। এই আপোনাক আমি জোৰ দি ক'ব নোৱাৰোঁ, কিন্তু আমি আপোনালৈ বাৰে বাৰে অনুৰোধ কৰিছোঁ, সিহঁতক অতি সোনকালে মুক্তি দিব।